মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি পঞ্চম শ্ৰেণীৰ অংকুৰণৰ পাঠ নং 11 অমলপ্ৰভা দাসৰ প্ৰশ্নোত্তৰকেইটা আলোচনা কৰিবলৈ ওলাইছোঁ। ইয়াৰ ক নম্বৰ প্ৰশ্নটো হ'ল অমলপ্ৰভা দাসৰ পিতৃ আৰু মাতৃ কোন আছিল? ইয়াৰ উত্তৰটো লিখিবা অমলপ্ৰভা দাসৰ পিতৃ ডাক্তৰ হৰিকৃষ্ণ দাস আৰু মাতৃ হেমপ্ৰভা দাস আছিল। খ নম্বৰ প্ৰশ্ন অমলপ্ৰভা দাসে কেতিয়াৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰটো লিখিবা অমলপ্ৰভা দাসে 10 বছৰ বয়সৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল। গ নম্বৰ প্ৰশ্ন তেখেতে শৰণীয়া পাহাৰত কি উদ্যোগ পাতিছিল? ইয়াৰ উত্তৰটো লিখিবা তেখেত শৰণীয়া পাহাৰত তেল পেৰা, কাগজ তৈয়াৰ কৰা, চাবোন তৈয়াৰ কৰা, মৌ পালন কৰা, তাঁতত কাপোৰ বোৱা আদি উদ্যোগ পাতিছিল। খ নম্বৰ প্ৰশ্নটো এই উদ্যোগবোৰে দেশবাসীক কেনেকৈ সহায় কৰিব বুলি তেখেতে ভাবিছিল? ইয়াৰ উত্তৰটো লিখিবা এই উদ্যোগবোৰে দেশবাসীৰ আৰ্থিক অৱস্থা টনকিয়াল কৰিব, স্বাৱলম্বী হোৱাত আৰু প্ৰকৃত স্বৰাজ লাভ কৰাত সহায় কৰিব বুলি তেখেতে ভাবিছিল। অ নম্বৰ চৰকাৰে অমলপ্ৰভা দাসক কি সন্মান দিবলৈ বিচাৰিছিল? ইয়াৰ উত্তৰটো লিখিবা চৰকাৰে অমলপ্ৰভা দাসক পদ্মবিভূষণ সন্মান দিবলৈ বিচাৰিছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ ইমানেই। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, আজিয়ে ছাবস্ক্ৰাইব কৰি ল'বা। ইয়াৰ পিছত পৰৱৰ্তী ভিডিঅ' পাই থাকিবা। ধন্যবাদ।